যোৰহাটৰ নিমাতী ঘাট মাথাউৰি কিনাৰতে চাঙত ওলমি থকা জাতিলাও কেইটা দেখি ৰ'ব নোৱাৰি নামি গ'লোঁ। ভাইটিটোক বিকিবা নেকি সোধাত সিও না নকৰি কেইবাটাও জাতিলাও কাটি দিলে। এনেকুৱা গোবৰ সাৰতে হোৱা শাক চব্জিনো ক'ত বজাৰত কিনিবলৈ পাওঁ, সেইকাৰণে পাইছোঁ যেতিয়া লৈ আহিছোঁ। বাৰীত নিমাতী ঘাটৰ এখন ডাইনিং গাঁও ন বাইদেউ? চাৰিগাঁও চাপৰি। বাইদেউগৰাকীও বৰ মৰমীয়াল আছিল। সেইটো লৈ যোৱাকৈ কেইবাটাও জাতিলাও কাটি দিলে। বাকী শাক চব্জিৰ গছবোৰ পিছে সৰু হৈ আছিল, তাৰ বাবে বিহুতহে মাতিছে, তেতিয়ালৈকে অলপমান ডাঙৰ হ'ব। এনেকৈ ভাল লাগিব। এইজোপা মেলাই জোকাই দিলে হ'ল। মই 6টা জাতিলাও আৰু এজোপা মেৰলাই মাত্ৰ 100 টকাত আনিছোঁ। আপোনালোকে বজাৰত জাতিলাও কিমানকৈ কিনিছে জনাব দেই।